আজি মই এই ভিডিঅ'টোত লৈ আহিছোঁ মোৰ কিছুমান মন পচন্দৰ ষ্ট্ৰীট ফুড গুৱাহাটীৰে হয় আৰু বেছি দীঘলীয়া কৰা নাই ভিডিঅ'টো একেবাৰে সৰুকৈ কৰিছোঁ আপোনালোকে প্লিজ সন্মুখৰ পৰা শেষলৈ চাব বুলি মই আশা ৰাখিলোঁ আৰু যদি ভাল পায় তেনেহ'লে লাইকটো কৰি দিবলৈ পাহৰি নাযাব তেনেহ'লে বলক মোৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া আমি গৈ আছোঁ চানমাৰীৰ অল ইণ্ডিয়া ৰেডিঅ' চেণ্টাৰৰ একেবাৰে ফ্ৰণ্টতে থকা এখন ষ্ট্ৰীট জা নামৰ ফুড ষ্টললৈ গৈ আছোঁ ইয়াতে ধুনীয়া ধুনীয়া ফুড পোৱা যায় এয়া চাওক ইয়াৰ পিছতে আমি আহি পালোঁ নেহেৰু পাৰ্কৰ সন্মুখত থকা এইবিলাক ষ্ট্ৰীট ফুড ষ্টলবিলাকত এয়া আমি আহিছোঁ ইয়াত এখন চাট হাউচত এয়া চাওক দহি ফুচকা আমি অৰ্ডাৰ কৰিছোঁ একেবাৰে টেষ্টি হয় ইয়াৰ পিছত আমি আহিছোঁ শিলপুখুৰীতে থকা এখন দোচাৱালা নামৰ সাউথ ইণ্ডিয়ান ফুড ষ্টললৈ আহিছোঁ ইয়াত একেবাৰে কম মূল্যত ধুনীয়া ধুনীয়া সাউথ ইণ্ডিয়ান ফুড খাবলৈ পোৱা যায় আৰু এয়া মই মছলা দোচা অৰ্ডাৰ কৰিছোঁ এতিয়া আমি শিলপুখুৰীৰ পৰা যাওঁ বলক একেবাৰে চানমাৰীলৈকে চানমাৰী ৰেডিঅ' চেণ্টাৰৰ সন্মুখতে থকা আৰু এখন উইংছ নামৰ সৰু এখন শ্বপত তাতে আমি চিকেন ম'ম' অৰ্ডাৰ কৰিছোঁ আৰু বহুত টেষ্টি হয় আৰু আপোনালোকক দেখাবলৈ ওলাইছোঁ চানমাৰী ব্ৰিজৰ ওপৰৰ পৰা গান্ধী মণ্ডপত থকা আমাৰ ইণ্ডিয়ান ফ্লেগখনৰ ভিউ এটা দেখাইছোঁ আৰু আপোনালোকে যদি আজিৰ এই ফুড ব্লগ ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ পাহৰি নাযাব আৰু আকৌ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানখিনিয়ে ধন্যবাদ